আজি ইউটিউবৰ জইন হৈছে ইপিপিএলত আপোনাৰ কি উদ্দেশ্য আছে? উদ্দেশ্য আমাৰ এটাই, যিটো মানে নতুনকৈ আমাৰ এইটো BTR গঠন হ'ল আৰু এই গঠন হোৱাৰ সময়ত সিহঁতে যিটো আমাৰ মানে প্ৰতিশ্ৰুতি দিছে আৰু ইস্তেহাৰ বনাইছে, ইয়াৰ প্ৰতি আমি আকৃষ্ট হৈ আৰু বিভিন্ন জাতি জনগোষ্ঠী সকলোখিনি সামৰি লৈ সিহঁতে উন্নতিৰ হকে মানে এটা মাত মাতি আছে। চবৰে উন্নতি কৰিব, চবৰে কাম কৰিব, সেই হিচাপত আমি আকৃষ্ট হৈ আমি মানে ইপিপিএলৰ দলত জইন কৰি আছোঁ। ধৰক আমি ডিষ্ট্ৰিক্ট বডিৰ পৰা আৰম্ভ কৰি গ্ৰাছৰুট লেভেললৈকে 45জনমান মানে ইয়াত জইন কৰিছে আজি 45। আগত BTC ইলেকশ্যনত যে মানে আমাৰ ইপিপিএল দলে যে চৰকাৰ গঠন কৰিব, এইটোৰ প্ৰতি আমাৰ মানে এটা পূৰ্ণাংগ এটা আশাবাদী আছে যে আমি ইপিপিএল দলৰ হৈ আৰু ইপিপিএল দলে যে আমাৰ BTC মানে চৰকাৰ গঠন কৰিব, এইটো আমাৰ পূৰ্ণাংগ এটা আশা আছে। আৰু আমি যিখিনি পাৰোঁ মানে আমি দলে বলে বিভিন্ন জাতি জনগোষ্ঠী মিলিত হৈ আমি ইপিপিএল দলক আমি মানে জয়যুক্ত কৰিম আৰু এইটো দলক মানে চৰকাৰ গঠন কৰিম বুলি আমাৰ আশা। হয়, আমি শুনা পাই আছোঁ এইটা হিচাপে এজন প্ৰাৰ্থী দিব আৰু শুনা পাই আছোঁ দিব। মানে হেৰি হোৱা নাই, সোমোৱা নাই, যিসকলে নামটো এতিয়া কৰিব নোৱাৰে বহুত, ইয়াৰ কাৰণে ইউটিউবৰ মানুহবিলাক আহক। ইউটিউবৰ ৰাইজসকল যিসকলে ইউটিউব কৰিছিল আজি আমাৰ দলত